অলপ ঠিক হলে তো আপুনি হকাহ পাব ঠিক আছে বাকি আপোনালোক হুৰিষ্টা দিলে মই দুই পইচা পাম হয় 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 সেইটোৱে কথা বন্ধুসকল মই আজি মাকুমলৈ আহিছিলোঁ মাকুমত ইয়াত দেখিলোঁ যে চুলি কাটিবলৈ আহিছিলোঁ বিশেষকৈ আৰু বেলেগ কামত আহিছিলোঁ কিন্তু ইয়াত হঠাতে চুলি কাটিবলৈ চেলুন বিচাৰি ফুৰোঁতে দেখিলোঁ যে এখন চেলুন এইখন দোকান ইয়াতে চাচা আগতে আছিলে ভালে আছিলে দোকানখন চাগে চাচা এতিয়া কি হ'ল মানে উঠাই দিলে চৰকাৰৰ ফালৰ পৰা উঠাই দিছে বা উঠাবলৈ হেৰি আছিলে কিন্তু চাচাই দুখ কৰা নাই তাতে এতিয়া চুলি কাটিবলৈ এজনো কাষ্টমাৰ নাই হৈছিলে মই আহি চুলি কাটিলোঁ তাৰপিছত এজন আহিছে বৰ্তমান এতিয়া মই চাচা বোলে ইয়াত এই মাকুমৰ যিখন মাৰ্কেট এই মাৰ্কেটখনত জংঘল হৈ থাকোঁতে বোলে চাচা অহা হয়নে 1971 71 চনত অহা আপুনি জংঘল মুকলি কৰিছিলে ইয়াত এতিয়া মানে আপুনি তাৰপিছত ইয়াতে চেলুন দি থাকিলে দোকান বনাই থাকিলে এতিয়া লাষ্টত আপোনাৰ কণ্ডিশ্যন এনেকুৱা হৈ গৈছে হয় হয় এতিয়া ডেইলি আপোনাৰ কাষ্টমাৰ মানে কেইজনমান আহে দোকানখন দেখি আপোনাৰ ইয়াত আহিবলৈ হয়তো মানুহে নিবিচাৰে মই আপোনাক অকলে ইয়াতে বহি থকা দেখি মই ঘপককৈ আইনাখন দেখি পালোঁ আইনাখন দেখি কিনে ভাবিলোঁ যে এখন চেলুন হ'ব নেকি মই সেইটো কাৰণে আচলতে আপোনাৰ ওচৰত সোমালোঁ আৰু আপোনালোকে আহক যে এনেকুৱা অৱস্থাত থকা লোকসকলে হয়তো আজিকালি লোকে এনেকুৱা জেগাত চুলি নেকাটিব ইয়াৰ লগতে মই ভিডিঅ'টোৰ যোগেদি আমাৰ নামৰূপৰ সময় গগৈ দাদাক মই অনুৰোধ জনাম যে এই চাচাজনক যদি আপুনি সহায় কৰি দিব পাৰে মোৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ দিম আৰু মাকুমবাসী ৰাইজেও ভাল পাব আপোনাক যে চাচাজনৰ অৱস্থা দোকানখন একেবাৰে বেয়া এইফালৰ পৰা চাওক এই এতিয়া বৰ্তমান চলি আছে বৰষুণ বাৰিষা দিনত এই টিপালখন এটা দোকানখন এই চব অৱস্থা একেবাৰে বেয়া টিপালো ফুটি আছে বন্ধুসকল আপোনালোকে সকলোৱে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সময় দাদাই পায় আৰু তেখেতে পায় হয়তো চাচাজনক অলপ সহায় কৰি দিব পাৰে নেকি তেখেতক মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি মই তেখেতলৈ আহ্বান জনাইছোঁ যে এই চাচাজনক আহি অলপ সহায় কৰি দিয়ে যেন আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিয়ক যাতে সময় দাদাই পায় এই চাচাজনক যাতে দোকানখন অলপ ঠিক কৰি দিবলৈ পায় চাচা কি ক'ব আপুনি সময় আমাৰ নামৰূপৰ সময় দাদাই এজনে মানে তেনেকৈ মানে বেয়া অৱস্থাৰ লোকসকলক মানে সহায় কৰেহি আপুনি তেখেতক কিবা আহ্বান কৰিব নেকি মোৰ কিবা সুবিধা লাগে হয় হয় আপোনাৰ দোকানখন অলপ ঠিক হ'লেতো আপুনি সকাহ পাব ঠিক আছে বাকি আপোনালোক সুবিধা দিলে মই দুই পইচা পাম হয় 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 সেইটোৱে কথা হয় 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 এই চাচা আজি দুখ কৰিছে মনতে বহুত দুখত আছে চাচা বোলে 1971 চনতে অহা এইটো চাইডলৈ আছে মাকুম বজাৰখন এই মাকুম বজাৰখন যেতিয়া অপেনিং কৰিছিলে জংঘল হৈ আছিলে বোলে তেতিয়া আহি চাচা এই জংঘল চাফা কৰি এই দোকান দি এইডোখৰ জেগা পাইছিলে এইডোখৰ জেগাতে তেওঁ থাকিলে এতিয়া চৰকাৰে উঠাই দিয়াৰ পিছত তাৰ চলিবলৈ বহুত অসুবিধা হৈছে বুলি কৈছে চাচা চকুত আজি চকু পানী দেখিছোঁ সকলোৱে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মাকুম এইটো আপোনাৰ ডিগবৈ ৰোডত অটো ষ্টেণ্ডৰ কাষতে এই চাচাৰ দোকানখন চাচা আজি দুখতে ভাগি পৰিছে তেওঁ হয় 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 এই সময় দাদা আপুনি পাৰিলে সহায় কৰি দিব চাচাক তো লগতে আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে আপোনাক চাচাক যাতে দোকানখন অলপ সহায় কৰি দিব পাৰে ধন্যবাদ বন্ধুসকল চবে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো